চিৰাং জিলাৰ বিজনেছস্থিত ইউএন ব্ৰহ্ম একাডেমীত 4 জুলাইৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে চলি আছে ইউএন ব্ৰহ্ম একাডেমীৰ দ্বিতীয় শিক্ষক সন্মিলন। অসমৰ প্ৰতিখন জিলা থকা ইউএন ব্ৰহ্ম একাডেমীৰ শিক্ষকৰ উপস্থিতিত চলি থকা দ্বিতীয় শিক্ষক সন্মিলনীৰ আজিৰ অন্তিম সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসমৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী তথা ইউএন ব্ৰহ্ম একাডেমীৰ পৰিচালনা সমিতিৰ কেন্দ্ৰীয় অধ্যক্ষ উৰ্খাও গৌৰৱ ব্ৰহ্ম। কাৰণ গাৰ্জেন মিনিষ্টাৰক গাৰ্জেন ডিষ্ট্ৰিক্টত যাব দিয়া নাই। য'ত সম্ভৱ মই আৰম্ভণিত গৈছিলোঁ আৰু চিৰাঙত যোৱা নাই বুলি মোক ক'ব নোৱাৰে, কাৰণ ডেপুটি কমিশ্যনাৰ অফিচত বহি পেলাই সকলো জনপ্ৰতিনিধিক মাতি মই এবাৰ ৰিভিউ কৰিছোঁ, কিন্তু এইবাৰ চৰকাৰৰ পলিচি মতে আমাক অন্য ডিষ্ট্ৰিক্টত যাব দিছে। মই ওদালগুৰিৰ দায়িত্ব পাইছোঁ। তাৰ আগতে কিন্তু মই চিৰাঙতো গৈছিলোঁ আৰু হয়তো বা ভিতৰুৱা অঞ্চলত ভ্ৰমণ কৰা নহ'ল, কিন্তু এই চিৰাঙত এতিয়া যোগেন মোহন ডাঙৰীয়াক দায়িত্ব দিছে। সেইকাৰণে এতিয়া গোটেই খবৰবিলাক মই লৈ আছোঁ আৰু যিটো ক্ষতিপূৰণ পাব লাগে তাৰ এটা এছেছমেণ্ট চলি আছে। তাৰে আমাৰ তৰফৰ পৰা মিনিষ্টাৰ তৰফৰ পৰা তাৰ গ্ৰাউণ্ড এটা ভেৰিফিকেশ্যন চলি আছে। 20 তাৰিখ জুলাইৰ ভিতৰত আমি ক্ষতিপূৰণবিলাক দিব পৰা অৱস্থা হয়, তাৰ ব্যৱস্থা আমি কৰি আছোঁ। আৰু এটা কথা হ'ল যে যোৱা দিনলৈকে ডিচিসকলে যিটো ৰিলিফ কেম্পত আহিছিলে বানাক্ৰান্ত ব্যক্তিসকল, তেওঁলোকক যে এক্সগ্ৰেছিয়া দিছে ৩,৮০০ টকা, সেইটো খুব এতিয়া 70% বা 80% যোৱা যিটো ৰিপৰ্টটো পাই আছোঁ আমি, আৰু অতি সোনকালে এইবিলাকক দিয়া হ'ব। চিৰাং, বাক্সা, তামোলপুৰ তিনিটা জিলাৰ গোটেইবোৰ ডেভেলপমেণ্ট আপডেট মই সময়ে লৈ আছোঁ। আৰু তুলনামূলকভাৱে আজি অসমত যিমান বানপানী হৈছে, চিৰাং জিলা এই বছৰ ঠিক আনৰ তুলনাত অলপ কমেই হৈছে। তথাপিও ৰাজ্য চৰকাৰে সমানভাৱে তেওঁলোকক বা চিৰাং জিলাৰ বান আক্ৰান্ত ৰাইজক সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে। ব্যুৰো ৰিপৰ্ট, নাৰদ লাইভ।